মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত পুনৰ 15 নম্বৰ ঘাইপথৰ ওৰাঙৰ পৰা চালানবিহীন বালি ভৰ্তি এখন ডাম্পাৰ জব্দ। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওৰাঙৰ পৰা চালানবিহীন এখন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে। মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰৰ অভিযোগ দুৱাৰৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বিট অফিচাৰৰ লগত যোৱা বন কৰ্মী দলে জিলাখনৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওৰাঙৰ অঞ্চলত চলাই চালানবিহীন ডাম্পাৰ বিচাৰি তালাচী অভিযান। বন কৰ্মী উক্ত অভিযানত ওৰাং কলেজ গেটৰ পৰা চালানবিহীন প্ৰায় 9 চিএম বালিসহ S11 DC 1180 নম্বৰ এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা ডাম্পাৰখন মাজবাট আঞ্চলিক বন কাৰ্যালয়ত লৈ আনে বন কৰ্মী দলে। উল্লেখ্য যে জব্দ কৰা পাথৰ ভৰ্তি ডাম্পাৰখন ধনশ্ৰী নদীৰ পৰা বালি ভৰ্তি কৰি ঢেকীয়াজুলিলৈ নি থকা অৱস্থাত বন বিভাগে ডাম্পাৰখন জব্দ কৰে বুলি বন বিভাগে সাংবাদিকক জানিবলৈ দিয়ে। মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত পুনৰ 15 নম্বৰ ঘাইপথৰ ওৰাঙৰ পৰা চালানবিহীন বালি ভৰ্তি এখন ডাম্পাৰ জব্দ। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওৰাঙৰ পৰা চালানবিহীন এখন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে। মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰৰ অভিযোগ দুৱাৰৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বিট অফিচাৰৰ লগত যোৱা বন কৰ্মী দলে জিলাখনৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওৰাঙৰ অঞ্চলত চলাই চালানবিহীন ডাম্পাৰ বিচাৰি তালাচী অভিযান। বন কৰ্মী উক্ত অভিযানত ওৰাং কলেজ গেটৰ পৰা চালানবিহীন প্ৰায় 9 চিএম বালিসহ S11 DC 1180 নম্বৰ এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা ডাম্পাৰখন মাজবাট আঞ্চলিক বন কাৰ্যালয়ত লৈ আনে বন কৰ্মী দলে। উল্লেখ্য যে জব্দ কৰা পাথৰ ভৰ্তি ডাম্পাৰখন ধনশ্ৰী নদীৰ পৰা বালি ভৰ্তি কৰি ঢেকীয়াজুলিলৈ নি থকা অৱস্থাত বন বিভাগে ডাম্পাৰখন জব্দ কৰে বুলি বন বিভাগে সাংবাদিকক জানিবলৈ দিয়ে।